নমস্কাৰ দোস্ত, মই সুনীলে আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। সমগ্ৰ অসমবাসীৰ কাৰণে এই ভিডিঅ'টোৰ জৰিয়তে মই কেইটামান অতি সুখবৰ লৈ আহিছোঁ। গতিকে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু কমেণ্ট কৰক। লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে আমি পঠিওৱা নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পায়। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অৱশেষত চিল কৰা হ'ল অসমত কৰোনাৰ হটস্পট ৮ গাঁও কবৰস্থান মছজিদ। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ ৩০ মিনিটৰ পিছতে প্ৰশাসনে চিল কৰিলে গুৱাহাটীৰ ৮ গাঁৱৰ কবৰস্থান মছজিদটো। সৰুপথাৰত এজন লোকৰ মৃত্যুৰ পিছতে কৰোণাতংক চিকিৎসকৰ পৰীক্ষাত ওলাল এইটো কাৰণ। সৰুপথাৰৰ গন্ধকৰী গাঁৱত কৰোণাক লৈ হঠাৎ আতংকৰ সৃষ্টি হয়। এজন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় গাঁওখনত তীব্ৰ আতংকৰ। গন্ধকৰী গাঁৱৰ দীপক শইকীয়া নামৰ ব্যক্তিজনৰ আজি পুৱা নিজৰ ঘৰতে মৃত্যু হোৱাৰ পিছতে গাঁওখনৰ ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। দীপক শইকীয়া নামৰ ব্যক্তিজন প্ৰায় এটা সপ্তাহ ধৰি জ্বৰ, কাহ, পানী লগা অসুখত ভুগি আছিল। পুৱা ব্যক্তিজনৰ মৃত্যু হোৱাত কৰোনা ভাইৰাছত সংক্ৰমিত হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰি আতংকিত হৈ পৰে স্থানীয় বাসিন্দাসকল। আকৌ এফালে ফটো বিতৰ্কৰ সমাধান। হাওৰা ঘাটত সাহায্য দিয়াৰ ফটো এনেকৈ তুলি প্ৰশংসা পাইছে নেতাজী ৱেলফেয়াৰ ছ'চাইটিটোৱে। লকডাউনৰ সময়ত হাওৰা ঘাটৰ অগ্ৰণী বেচৰকাৰী সংস্থা নেতাজী ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত অঞ্চলটোৰ প্ৰায় ৩০০ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা দেখা যায়। একাংশ হৃদয়ৱান লোকৰ সহযোগত নেতাজী ৱেলফেয়াৰ ছ'চাইটিয়ে পৰিয়ালৰ প্ৰতি যোগান দিয়ে চাউল ৫ কেজি, আলু ২ কেজি, দাইল ১ কেজি, মিঠাতেল আধা লিটাৰ, পিঁয়াজ আধা কেজি, চেনি আধা কেজি, চাহপাত ১ পেকেট, বিস্কুট ৩ পেকেট, চাবোন এটা, চিৰা আধা কেজি, নিমখ ১ পেকেট। কিন্তু সংস্থাটোৰ এনে মহৎ কাৰ্য এটা উল্লেখযোগ্য দিশ হ'ল সংস্থাটোৱে দুৰ্গতজনক যি সাহায্য সামগ্ৰী বিতৰণ কৰিছে সেই সকলোৰে ফটো ৰাজহুৱা কৰা নাই। নিজৰ অফিচিয়েল ৰেকৰ্ডৰ বাবে যিসমূহ ফটো তুলিছে তাৰ ধৰণো খুবেই প্ৰশংসনীয়। সন্মুখৰ পৰা ফটো তুলি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ বিপৰীতে দুৰ্গতজনে সাহায্য লোৱাৰ সময়ৰ পিছফালৰ পৰা ফটো তুলিহে সেয়া সংগ্ৰহ কৰা হৈছে। সংস্থাৰ বিষয়ববীয়াসকলৰ মত, এই সময়ত কাকো হেয় কৰাৰ স্পৰ্ধা আমাৰ নাই। সময়ৰ মেৰাপাকত পৰিহে কিছু অসহায় এওঁলোক। আমি তেখেতসকলৰ কাষত থিয় দি সামান্য সকাহ দিয়াৰ বাবেহে আগবাঢ়ি আহিছোঁ। এয়া আপোনালোকে দেখা পালে কিদৰে সহায় কৰিছে সংস্থাটোৱে দুখীয়া নিচলা লোকক। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক।